কৈ আছো তো কিমান বাজি থাক অ ভাই ক ইমান দিনৰ পিছত কেনেকৈ মনত পৰিল কিয় ফোন কৰিলি নাই মানে বাছ ষ্টেণ্ডৰ ওচৰত বহি আছিলো কুকুৰ এটা ইমান ভুকি আছিল সেইকাৰণে তোলৈ মনত পৰি গ'ল ইম্পৰ্টেণ্ট কাম এটা কৰি আছিলো এনেই ফোন কৰি ডিষ্টাৰ্ব কৰা তোৰ ফোন ৰাখ কোনে ইমান ফোন কৰি আছে হেল্ল' কোনে কৈছে হেল্ল' মই ডক্টৰ প্ৰকাশে কৈছো কোন ডক্টৰ প্ৰকাশ মইতো আপোনাক চিনি পোৱা নাই নাই আপুনি মোক চিনি নাপাব কিন্তু মই আপোনাক ভালদৰে চিনি পাওঁ আপুনি এটা বহুত ডাঙৰ বেমাৰৰ সন্মুখীন হ'বলৈ গৈ আছে আপুনি যদি মোৰ উপদেশ মানি নচলে তেনেহ'লে কিন্তু পস্তাব মই কোৱা ধৰণে আপুনি কৰক তেতিয়াহে আপুনি এই বেমাৰটোৰ পৰা বাচিব পাৰিব কি বেমাৰ কি কৰিব লাগিব মই এই বেমাৰটোৰ পৰা বাচিবলৈ তেনেহ'লে মন দি শুনক প্ৰথমতে আপুনি আপোনাৰ হাতখন চাবোনেৰে ভালদৰে ধুব লাগিব অ'কে তাৰপিছত তাৰ পাছত আপুনি এখন মাস্ক মাৰিব লাগিব মুখত তাৰপিছত কওক আৰু আপুনি যদি কেতিয়াবা ঘৰৰ বাহিৰত যায় তেনেহ'লে মানুহ গোট খোৱা জেগাত যাব নালাগিব আৰু আপুনি মানুহবোৰৰ ওচৰৰ পৰা প্ৰায় 1 মিটাৰ পৰ্যন্ত দূৰত থাকিব লাগিব মানে এতিয়ালৈকে কৰোণাৰ ভেকচিন ওলোৱা নাইতো সেইকাৰণে আপোনাক সাৱধান কৰি দিলোঁ বেয়া নাপাব আৰু শুনক কাহতে বা হাজিয়াতে ৰুমাল বা টিচু ব্যৱহাৰ কৰক নবেল কৰোণা ভাইৰাছ বেবাটো আমি ইউজ কৰিব পাৰোঁ মনত ৰাখিব আমি ৰোগৰ সৈতে যুঁজিব লাগে ৰোগীৰ সৈতে নহয় তেওঁলোকৰ সৈতে ভেদভাৱ নকৰিব তেওঁলোকৰ যত্ন লওক আৰে এইখিনিতো মই জানোৱে সেইকাৰণেতো মই লেট্ৰিনত যোৱাৰ বাহিৰে বাহিৰত ক'তোৱে যোৱা নাই কি আপুনি এইখিনি জানে তেনেহ'লে আপুনি ছেফ আছে সম্পূৰ্ণ ছেফ আছে হেল্ল' মুৰ্গী কি খবৰ ক চুপ তই যে মুখতে মুৰ্গী কৈ থাক মোৰ নাম মুৰ্গী নেকি কি মানে এক চৰ মাৰিম নহয় আজিৰ পৰা মোক মুৰ্গী বুলি নামাতিবি মোৰ ভাল নাম এটা আছে মোৰ ভাল নামটো হ'ল নেহা মনত ৰাখিবি এতিয়া পৰা নেহা বুলি নামাতিলে চাই থাকিবি তোক কি কৰোঁ আবে তই নিজৰ নামটো উল্টাই চাচোন তেতিয়া গম পাবি তোৰ নামটো নেহাটো তই উল্টাই চাচোন নেহা বানানটো হৈছে NEH সেই নেহাটো যদি উল্টাই দিয় তই AHEN মানে এহেন মানে এটা মুৰ্গী সেইকাৰণেতো তোক মই মৰমতে মুৰ্গী বুলি কওঁ এইখিনিও বুজি নাপায় মুৰ্গী চালা আল্লা কুকুৰ আজিৰ পৰা ফোন কৰিলে চাবিচোন তই এক চৰ মাৰিম নহয় ফোন থ ইমান ৰাতি কিয় ফোন কৰিলি ঐ তোক যে মই এটা মেছেজ পঠাইছিলো চালি নে নাই কি মেছেজ দিছ এতিয়ালৈকে চোৱা নাই ৰাতিপুৱা উঠি যাম দে বহুত টোপনি ধৰিছে চা এতিয়াই চা ৰাতিপুৱা চাই কাম নাই ৰাতিপুৱালৈকে বহুত দেৰি হৈ যাব বহুত ইমাৰ্জেঞ্চি নেকি ৰ এতিয়াই চাই আছো আৰু যদি কিবা সহায় লাগে তেনেহ'লে কবি মোক গুড নাইট তই দেখোন গুড নাইট মেছেজে পঠিয়াইছ মইতো কৈছোৱে দেখোন তোক ৰাতিপুৱালৈকে বহুত দেৰি হৈ যাব ৰাতিপুৱালৈকে তোক গুড মৰ্ণিং মেছেজে দিব হ'ব দেখোন ৰাতি 12টা বজাত এই গুড নাইট মেছেজ দি পেলাই মোৰ টোপনি ভাঙি দিলে মই আহিছিলোঁ কিবা ইম্পৰ্টেণ্ট মেছেজ তোক কালি লগ পাব দেচোন তোৰ ঠেং ভাঙি দিম মোৰ টোপনিয়ে ভাঙিছ ফোন থ ননচেন্স চালা টোপনি ভাঙি দিলে আৰু আপোনালোকক এনেকৈ টোপনি ভাঙা মানুহক এনেই এৰি দিব নালাগে 2-3খন ঠেং ভাঙিয়ে এৰি দিব লাগে যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইউটিউব মন্দিৰত থকা ঘণ্টাটো বজাই আমাক আশীৰ্বাদ